সকলো আমন্ত্রিত নিমন্ত্রিত মহাবিদ্যালয়ের শিক্ষক কর্মচারী ছাত্র ছাত্রীকে প্রবর্তে প্রতিদিনলৈ আমি আমার কৃতজ্ঞতা শ্রদ্ধা আর অভিনন্দন করেছি। যোৰহাট জেলার শিক্ষা সাহিত্য জগতের এগৰাকী পবিত্ৰ ভাস্কৰ শ্ৰদ্ধাৰ প্ৰয়াত প্ৰফুল্ল ৰাজগুৰুদেৱৰ স্মৃতিত উৎসৰ্গিত এক কথাৰ নিৰ্মাণ কাৰ্যৰ আজি শুভাৰম্ভণি আৰু এই শুভাৰম্ভণি অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা ছাৰৰ উদ্যোক্তা সহধৰ্মী এগৰাকী শিক্ষাবিদ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ এসময়ৰ প্ৰাক্তন অধ্যক্ষা তথা শিক্ষাৱতী শিক্ষয়িত্ৰী কবিতা ৰাজগুৰু বাইদেউ আমাৰ মাজত উপস্থিত হৈছেহি। লগতে উপস্থিত হৈছেহি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ অন্যান্য সেনানী যোৰহাটৰ পৰা প্ৰতিনিধিত্ব কৰা দেৱেশ্বৰ দেৱৰ এগৰাকী জোঁৱাই শ্ৰীযুত শ্ৰদ্ধাৰ গিৰীশ বৰদলৈদেৱ আমাৰ মাজত উপস্থিত আছে। সমাজৰ বিভিন্ন ক্ষেত্ৰত তেখেতৰ অৰিহণাও কম নহয় আমি দেখিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ছাৰ আনন্দ কবি ছাৰ। আমাৰ মাজত উপস্থিত আছে মহাবিদ্যালয়ৰ প্ৰথমগৰাকী সদ্য অৱসৰপ্ৰাপ্ত নিপুণ শইকীয়াদেৱ আৰু মহাবিদ্যালয়ৰ মহিলা গোটৰ সদস্যবৃন্দ, শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু সুধীবৃন্দ সকলো লোকে মোৰ শ্ৰদ্ধা সুভাষিত আকৌ পুনৰ জনাই আমি কাৰ্যসূচীৰ দিশে অগ্ৰসৰ হৈছো। তাৰ প্ৰাক মুহূৰ্তত আজি ৰাজগুৰু ছাৰৰ চতুৰ্থ সংখ্যক মৃত্যুবাৰ্ষিকী, তৃতীয় সংখ্যক মৃত্যুবাৰ্ষিকী। এইটো আমি স্মৃতিচাৰণ সভা হিচাপে দুয়োটা কাৰ্য একেলগে আমি কৰিছো। 2014 চনত চিনামাৰা মহাবিদ্যালয়ৰ UGC যিটো ফাণ্ড পাইছিলো, এই ফাণ্ডৰ যোগেদি আমাৰ এই গৃহটো আমি নিৰ্মাণ কৰিছিলো আৰু সেই গৃহটোৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিবলৈ আমি আমন্ত্ৰণ কৰিছিলো এইগৰাকী শিক্ষাবিদক। আজি এই শিক্ষাবিদগৰাকী আমাৰ মাজত নাই। আমি মহাবিদ্যালয়ৰ মহিলা গোটৰ জৰিয়তে অনন্ত কাললৈকে তেখেতৰ স্মৃতি ইয়াত প্ৰতিষ্ঠা কৰাৰ হেতু আজি এই শুভ মুহূৰ্তত আমি উপস্থিত হৈছো। তাৰ প্ৰাক মুহূৰ্তত ছাৰৰ সহধৰ্মী কবিতা ৰাজগুৰু বাইদেউ মই এখন গামোচাৰে আদৰিবলৈ মহিলা গোটৰ সম্পাদিকা ৰুণু বৰা শইকীয়াক অনুৰোধ কৰিছো। ইয়াৰ পিছতে আমি তেখেতলৈ আমাৰ গিৰীশ বৰদলৈদেৱ তেখেতো আমাৰ মাজত উপস্থিত আছে। তেখেতকো এখন কলাম গামোচাৰে মই আদৰিবলৈ মহিলা গোটৰ যুটীয়া সম্পাদিকা চিনামাৰাক অনুৰোধ কৰিছো। চিনামাৰা কলেজৰ এডেক
কিবা লৈ যাব লাগিব যিকি নহওক আমাৰ মাজত উপস্থিত আছে দক্ষিণ যোৰহাটৰ এগৰাকী সাংস্কৃতিক কৰ্মী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ লগত জড়িত বিকাশজ্যোতি মহন্ত তেখেতকো আমাৰ এই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক এখন গামোচাৰে আদৰিব আমাৰ মহাবিদ্যালয়ৰ মহিলা কোষৰ সদস্যা শেৱালী শইকীয়া আমাৰ মাজত উপস্থিত আছে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়া ছাৰকো নালাগে এইবোৰ হ'ব সেইটোলৈ মই অন্য কাম এটা ইয়াৰ পিছত চাৰিওজনকে আসনত উপস্থিত হ'বলৈ আমি অনুৰোধ জনাইছোঁ কাৰ্যৰ বিষয়ে আমি অগ্ৰসৰ হওঁ আজি এই সভাখনত উপস্থিত কবিতা ৰাজগুৰু বাইদেউ বৰদলৈ ছাৰ বিকাশ দা আৰু প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নিতুল শইকীয়া যৌথ প্ৰচেষ্টাত আমি এই বন্তিগছি প্ৰদান কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ ইয়াৰ পিছত ছাৰৰ সম্পৰ্কত আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ বৰদলৈ ছাৰ আৰু বিকাশ দাই অতি চমুকৈ বক্তব্য ৰাখিব সেই অনুৰোধ কৰি মই এই কাৰ্যসূচী এই বন্তি জ্বলোৱাৰ পিছতে হেৰি 1 মিনিট সময় আমি পাৰিলে এফাকি ঘোষা হেৰি আমাৰ মহন্ত আছে মহন্ত লগাই দিব অন্ততঃ চমুকে হেৰি তোমাৰ ড্ৰেছ সেইটো হ'লেও একো আপত্তি নাই মেইন কামটো কৰক আজি যেতিয়া আছে সাজটো সময় জনাব লাগিব বললো চাই চলো চলো এখন চাই দিব ফটোখিনি মাৰিছেনে বহি দিয়ক এটাইখিনি যি মৃত্যু আজি এই তাৰিখতে আজি চিনামাৰা মহাবিদ্যালয়ৰ সেই মহিলা কোষৰ যি এটা ভৱন তেখেতৰ সহধৰ্মীয় নিৰ্মাণৰ কাৰণে আগবাঢ়ি আহিছে আজি সেই পবিত্ৰ দিনটোত আজি এই মহাবিদ্যালয়খনৰ এটা স্থায়ী গৃহৰ কম কথা নহয় তেৰাও য'তেই আছে তৰে পৰাই আমাৰ সমস্তজনকে কৃপা কৰক তেখেতৰ সহধৰ্মিনী ভাতৃ যিসকল আছে সকলোজনকে সকলো ধৰণৰ
বিপদ বিঘিনিৰ পৰা দূৰতে নিবৰ্তমান কৰি যি সৎ প্ৰচেষ্টা তেওঁলোকৰ জীৱনধাৰা বা এনেকুৱা ধৰণৰ কামবোৰ অগ্ৰসৰ হৈ আছে এই সমস্ত কাৰ্যতে উন্নতি বিধান কৰক। তাকে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জানে সেই ঘোষাকেই আমি শৰণীয়া ঘোষা ফাঁকি আজি অনুষ্ঠানটি আমি হেৰি কৰিছোঁ। প্ৰফুল্ল ৰাজগুৰু ছাৰৰ মৃত্যু দিৱস ইতিমধ্যে চৰণত সেৱা জনোৱা হওক, ভক্তি প্ৰজনন কৰা হওক। আজি এই অনুষ্ঠানত মোৰ অতি শ্ৰদ্ধাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া, মহিলা শিক্ষক সভানেত্ৰী আৰু সভানেত্ৰী সম্পাদিকাকে মুখ্য কৰি সদস্যসকল, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, সমবেত সুধীবৃন্দ, জয়তে আপোনালোকক এনে এটা মহৎ অনুষ্ঠানত আমি উপস্থিত হৈ আপোনালোকক শ্ৰদ্ধা জনাবলৈ পাই নিজকে কৃতজ্ঞ জানিছোঁ। আমাৰ আজিৰ পৰা 8 বছৰ আগত এই মহাবিদ্যালয়লৈ আমি এই যত্ন কৰিছিলোঁ। UGCৰ এটা অনুদান আহিছিল। এই অনুদান অহাৰ পাছত গৃহ নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ হ'ল। শুভাৰম্ভণি কোনে কৰিব, এই কথাটো মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ দুৰ্লভ মহন্ত ছাৰে কলেজ পাতোঁতেই কৈছিল যে ৰাজনীতি নহ'লে একো নহয়, কিন্তু পৰাপক্ষত মন্ত্ৰী MLA এইবিলাকৰ ওপৰত গুৰুত্ব নিদি সমাজকৰ্মী, শিক্ষাবিদ এইসকলৰ ওপৰত বিশেষ গুৰুত্ব দি কাম কৰিলা। আমাৰ অধ্যক্ষই মোক সুধিলে কাৰ যোগেদি এই শুভ কামটো কৰা উচিত হ'ব। মই তেতিয়াই কৈছিলোঁ, প্ৰফুল্ল ৰাজগুৰুৰ লগত মোৰ অতি দৃঢ় সম্পৰ্ক নাই যদিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু বাতৰি কাকতত হেৰি কৰাৰ উপলক্ষে তেখেতৰ লগত আছিল। তেখেত এগৰাকী নিষ্ঠাৱান শিক্ষাগুৰু, শিক্ষক আছিল। মুখে মুখে ছাত্ৰীসকলৰ পৰা তেখেতৰ গুণান্বিত শুনি
নিজেও এগৰাকী শিক্ষক হিচাপে ভাল পাওঁ। এতিয়া এই আমাৰ এগৰাকীয়ে কৈয়ে দিলে আমাৰ যে প্ৰফুল্ল ৰাজগুৰুৰ ইংৰাজী শিক্ষা কথাবোৰ এতিয়াও কামত বাজি আছে। আমাৰো তেনেধৰণেৰে আমাৰ শিক্ষকসকলৰ প্ৰতি তেনেধৰণৰ শ্ৰদ্ধা। এগৰাকী মহান শিক্ষক, এগৰাকী নিষ্ঠাৱান সাংবাদিক, পুৰাতো জীৱন খুব প্লেন লিভিং, হাই থিংকিং আদৰ্শৰে জীৱন পাৰ কৰিলে আৰু তেনেধৰণৰ এগৰাকী শিক্ষাবিদৰ যোগেদি মহাবিদ্যালয়খনৰ নৱপ্ৰতিষ্ঠিত মহাবিদ্যালয়খনৰ প্ৰথম অনুদানটো যোগেদি এই কাৰ্য আমি আৰম্ভ কৰিছিলোঁ। অতি সৌভাগ্যৰ কথা, এই এটা ডাঙৰ বিল্ডিং হ'ল। আৰু বাইদেৱে পৃষ্ঠপোষকতা শব্দটো মই নকওঁ, যিটো মহানুভৱতা দেখুৱালে তেখেতক কৃতজ্ঞতা জনোৱাৰ মোৰ ভাষা নাই। আৰু এনে এটা অনুষ্ঠান আজি মৃত্যু দিৱসত আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই এই কাম কৰিবলৈ আগবাঢ়িছোঁ। ইয়াতো আৰু মহৎ কথা কি হ'ব, গতিকে দীঘলীয়া নকৰোঁ। আমি এইগৰাকী মহান ব্যক্তিৰ আজি তিৰুভাৱ তিথিত আমাৰ আন্তৰিক শ্ৰদ্ধা সেৱা আগবঢ়াইছোঁ। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু চিনামৰা মহাবিদ্যালয় যিমান দিনলৈকে থাকে, মহিলা কোষৰ এই ঘৰটোৰ যোগেদি তেখেতৰ স্মৃতি গোটেই অঞ্চলটোত আমাৰ কলেজ কেম্পাছত চিৰস্মৰণীয় হৈ থাকিব। এইখিনি পুনৰ বাইদেউক আমাৰ কৃতজ্ঞতা যাচিছোঁ, যিহেতুকে এইখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ বুলিয়েই নহয়, একেবাৰে গোবৰ পেলোৱাৰ পৰা ধৰি কাম কৰা, কোৰলৈ কাম কৰা এজন মানুহ হিচাপে যিটো তেখেতে আৰু উন্নতি কৰাৰ ক্ষেত্ৰত যিটো অৱদান আগবঢ়াইছে, তাৰ বিষয়ে কৃতজ্ঞতা জনোৱাৰ ভাষা নাই বুলি আগতেই কৈছোঁ, আকৌ পুনৰ দোহাৰিছোঁ। সকলোকে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাই মোৰ এই চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত সন্মানীয় ডক্টৰ শ্ৰদ্ধাৰ গীজ বৰদলৈদেৱক প্ৰয়াত প্ৰফুল্ল ৰাজগুৰু ছাৰৰ সম্পৰ্কত চমুকৈ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আজি এই অনুষ্ঠানত উপস্থিত চিনেমা কলেজৰ অধ্যক্ষ মহোদয় আৰু প্ৰাক্তন অধ্যক্ষ মহোদয় মহন্তদেৱ আৰু আমাৰ সদ্য অৱসৰপ্ৰাপ্ত শইকীয়াদেৱ আদি কৰি উপস্থিত আমাৰ শ্ৰদ্ধাৰ এই কলেজৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আদি কৰি আৰু মোৰ শ্ৰদ্ধাৰ বাইদেউ, মোৰো সিদিনাখন বাইদেউ আমাৰ ঘৰলৈ গৈ মোক ক'লে, তুমি ওলাবা মোৰ লগত যাবলৈ চিনেমাত, আমি এনেকুৱা এটা অনুষ্ঠানত যাম। মই যদি কিবা এটা আজি আছিলে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত প্ৰগ্ৰেম, মই বোলো যাম বাৰু, ভাল গ'লে ভালেই লাগিব। আজি ভাল লাগিছে এই অনুষ্ঠানটোত। আপোনালোকৰ যি দেখিছোঁ, আজি দেওবাৰ স্বত্তেও যথেষ্টখিনি ছাত্ৰ ছাত্ৰীকে আদি কৰি সকলোখিনি গোট খাইছে। ছাৰ এজন এনেকুৱা মানুহ আছিল, যাক দেখিলে মনটো ভাল লাগি যায়। সদায় হাঁহি মুখে থাকে। মই যদিও তেখেতৰ লগত অধ্যয়ন কৰা নাছিলোঁ, কিন্তু মোৰ পৰিবাৰ অধ্যয়ন কৰিবলৈ সুবিধা পাইছিল আৰু তেওঁবিলাকৰ পৰা মই ছাৰৰ বিষয়ে যথেষ্টখিনি কথা জানিছিলোঁ। আৰু ছাৰক যোৰহাটত সমূহ ৰাইজে শ্ৰদ্ধা আৰু ভক্তি কৰিছিল। তেখেতে বিভিন্ন শিক্ষকতাৰ উপৰিও বিভিন্ন অনুষ্ঠানত জড়িত আছিল। কোনোবা এখন মেল মিটিং হ'লে ছাৰ নাথাকিলে যে মিটিংখন সম্পূৰ্ণ নহয়, এনেকুৱা এটা পৰিৱেশেই যোৰহাটত হৈছিল। তেখেত আমাৰ সাংবাদিক সন্থাৰ যি ষ্টাফ প্ৰতিষ্ঠা সভাপতি আছিল, তেখেতৰ পৰিচালনাতে সেই গৃহটি নিৰ্মাণ হ'ল। আজি সকলোৱে সেইটো সোঁৱৰে। আৰু ছাৰক দেখিলে ছাৰৰ কথন
বংগীয়া বা মানুহক যেনেকৈ কথাৰে মোহিত কৰে, শ্ৰদ্ধা অট'মেটিক অপনা আপুনি তেখেতৰ প্ৰতি আহে। তেখেত প্ৰয়াত হোৱাত সেই আসনখন যোৰহাটতে ফুৰাব পৰা মানুহ আমাৰ চকুৰ আগত দেখা নাই, হয়তো ওলাব ইচ্ছা কৰিলে, কিন্তু ছাৰৰ উপস্থিতি সকলো ক্ষেত্ৰতে আমি অনুভৱ কৰোঁ। আৰু এই এজন মহান শিক্ষাবিদ আৰু সমাজসেৱকৰ আজি এই তৃতীয় মৃত্যুবাৰ্ষিকীত মই ইয়াত উপস্থিত থাকিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। লগতে বাইদেউ যি মহান উদ্দেশ্যত এটি দান আগবঢ়াব খুজিছে, সেই উদ্দেশ্যটো যাতে সফল হয় আৰু এই গৃহটি সম্পূৰ্ণ হোৱাত সেইও অকণমান অৰিহণা যোগাব বুলি মই নিশ্চয় অনুভৱ কৰিছোঁ। আৰু শেষত মোক ইয়াত উপস্থিত হ'বলৈ বাইদেউ সুবিধা দিয়াৰ বাবে বাইদেউকো মই ধন্যবাদ জনাইছোঁ, কাৰণ মই নহা হ'লে আপোনালোকৰ এই পৰিৱেশটো মই দেখিবলৈ নাপালোহেঁতেন। যিয়ে হওক, আপোনালোকৰ যি সদিচ্ছা আৰু আগ্ৰহ দেখি মই সঁচাকৈ অভিভূত হৈছোঁ। এই অনুষ্ঠানটি উত্তৰোত্তৰ বক্তব্যৰে ছাৰলৈ মই গোটেই তেখেতৰ আত্মা আছে তাতে চিৰ শান্তিৰে থাকক আৰু আমাক তেখেতৰ কৰোণা দৃষ্টি দি থাকক, তাকে কামনা কৰি মোৰ উত্তৰ আমি বৰদলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া দক্ষিণ যোৰহাটৰ বিশিষ্ট সাংবাদিক আমাৰ বিকাশজ্যোতি মহন্তদেৱক চমুকৈ ভাষণ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াত উপস্থিত অধ্যক্ষ আমাৰ চিনেমা মহাবিদ্যালয়ৰ সমশিক্ষক শিক্ষয়িত্ৰী মহিলা কোষৰ কাৰ্যকৰ্তাসকল, আচলতে এনেকুৱা এটা অনুষ্ঠানত কথা শুনিতো সকলোৱে ভাল নালাগে, তথাপিও ছাৰৰ এটা স্মৃতি ৰোমন্থন কৰিবলৈ আজি আমাৰ যে সুবিধা এটা পাইছোঁ, সেইটো আচলতে মোৰ কাৰণে অতি গৌৰৱৰ কথা। আৰু আচলতে মই এটা কথা অনুভৱ কৰোঁ, আচলতে ইয়াতে এতিয়া বহুত ছাত্ৰ ছাত্ৰী সকলেও ছাৰৰ সংস্পৰ্শলৈ আহিবলৈ পৰা নাই, তেওঁলোকৰ দুৰ্ভাগ্য আছে। ছাৰৰ নিচিনা এজন মহান ব্যক্তিত্ব যি পাৰ্চনেলিটি এটা কয় তাৰমানে, সেই এটা মোহিনী শক্তি আছে তেখেতৰ চেহেৰাটো, খোজ কাটল, কথা বতৰাৰ মাজত যিটো এটা মোহৰ মানে এটা মোহিব পাৰে মানুহ, আৰু ইমান আকৰ্ষণ কথা বতৰা সকলোৱে। আৰু আমাৰ আচলতে আমি সাংবাদিকতা আমি নাম মাতো, ছাৰৰ সংস্পৰ্শলৈ অহাৰ পিছতহে আমি যদি অকণমান কিবা এটা ধাৰা এটা আমি কেনে, এইটো আমাৰ মই বুলিয়ে নহয়, ময়ো যথেষ্ট যদিও এতিয়া চিনিয়ৰ হৈছোঁ, মোতকৈও চিনিয়ৰ সকলোৱে একেমুখে কয় যে ৰাজগুৰু ছাৰৰ আচলতে গাইডেঞ্চতহে আমাৰ কিছুমান ল'ৰা ছোৱালীবোৰে তাক গতলৈ আহে। সেই সাংবাদিকতা আচলতে চায়ো এটা কথা, সাংবাদিকতা কেতিয়াও সাহিত্য নহয়। আমি নিউজবোৰ আচলতে বহুতে নিউজ দেখা মানুহে সাহিত্যিক নহয়, নিউজৰ লেখা সেই লেখা আৰু সাহিত্য সৃষ্টিৰ মাজত বহুত পাৰ্থক্য আছে। বা যাই নহওক, আজি তেখেতৰ ছাৰৰ যিটো কথা আমাৰ যোৰহাটবাসী নালাগে, অসমবাসীয়ে যিয়ে হ'ল তেখেতে জানে, ভালকেই জানে, যোৰহাটৰ সকলোৱে জানে। আৰু লগতে বাইদেউ তেখেতৰ সুযোগ্য সহধৰ্মী বাইদেউৰ বিষয়েও এতিয়া আমাৰ কলেজতে প্ৰায় মিটিঙে আদি কৰি সকলো ক্ষেত্ৰত বাইদেউ আমি পাই আছোঁ, বিভিন্ন অনুষ্ঠানত যোৰহাটত এৰাব নোৱাৰা এটা অংগ হৈ পৰিছে। ছাৰৰ বিয়োগৰ পাছতো সেই ছাৰৰ অৱস্থিতি যোৰহাটবাসীসকলৰ মাজত একেবাৰে নাইকিয়া হ'বলৈ বাইদেৱে দিয়া নাই। তেখেতে ছাৰৰ সেই উপস্থিতি সকলোৰে মাজত ছাৰৰ যিটো অৱদান সেইখিনি ধৰি ৰাখিবলৈ গ'লে বাইদেউৰ যিটো প্ৰয়াস, সেই প্ৰয়াসক আচলতে মই আৰু সেই একেই কথাটোতে আহি পেলাই আজি আমাৰ তেখেত থাকে ডিভিশ্যনবোৰৰ মহাবিদ্যালয়ক আদি কৰি তেনেকুৱা জেগা, তথাপিও চিনামাৰা মহাবিদ্যালয়ৰ আমাৰ আচলতে গৌৰৱৰ কথা বাইদেউক যে আমি ৰাখিব পাৰিছোঁ। আমাৰ এই মহাবিদ্যালয়ৰ যিসকল কৰ্তৃপক্ষ আমাৰ ছাৰে দেখুৱাই যে ৰাস্তাৰে ধামা হৈ থাকে, তেওঁ সুযোগ্য পুত্ৰ, বাকীসকলে যিটো ধাৰণ কৰিছে, বাইদেউকো আহি আমাৰ কলেজত তেনেকৈ আহিলে সকলোৰে চিনাকি কৰি দি এটা আনি তাৰপাছতো সেই পৰিৱেশটো দেখুৱাই বাইদেউকো কনভিন্স কৰিব পাৰিছে যে এই অনুষ্ঠানত ছাৰৰ নামত এটা এনেকুৱা ধৰণৰ এটা অৱদান দিলে সেইটো সুযোগ্য এটা দান হ'ব, আৰু সেইটো থাকি যাব বুলি বাইদেউৰ এটা আত্মবিশ্বাস বঢ়াই তুলিছে। আৰু সেইটোৱে বাইদেউ এটা ছাৰৰ সেই স্মৃতি, আৰু তাতো ডাঙৰ কথা কি আজি তৃতীয় বাৰ্ষিক মৃত্যুৰ দিন, তিথি নহয় বাইদেৱে ক'লে, তথাপি সেই দিনটোতে আৰু এই ছাৰৰ আজি এই অনুষ্ঠানটো যে আগভাগ লৈছেহি এটা কৰিবলৈ, আজি ঘৰত অৰিহণাই দিছে, আজি প্ৰথম আৰম্ভণিটো যিটো দিছে তাক মই মোৰ ফালৰ পৰা বাইদেউক ধন্যবাদ জনাইছোঁ। আৰু মহাবিদ্যালয়ৰ লগত জড়িত হৈও সকলোৰে হৈ বাইদেউক মই কৃতজ্ঞতা জনাইছোঁ। আৰু ছাৰৰ বিষয়ে আচলতে বিশেষ ক'বলৈ আৰু ভৱিষ্যতে আমি সময় পাম, আৰু আজি যেতিয়া অনুষ্ঠানটো হৈছে অনাগত দিনবোৰত ছাৰৰ স্মৃতি হিচাপে কিবা এটা অনুষ্ঠান এটা আমাৰ কলেজত থাকে নিশ্চয় পাতিব, সেইটো মোৰো
মই বিশ্বাস আছে ইয়াকে কৈ মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। আমি মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আমাৰ যি শিলান্যাসৰ শুভাৰম্ভণি তালৈ সকলোকে আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। তেতিয়াহ'লে আমি বাইদেউকে প্ৰথম শিলান্যাস কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে সকলো বিশিষ্ট ব্যক্তিক এই শিলান্যাসত সহযোগ কৰিবলৈ আহ্বান জনাইছোঁ। একদম দহ মাৰিব নালাগে হয় নহয়? তুমি খাই থৈ যাব পাৰা নেকি? ময়ো খাব পাৰোঁ। আহিলে ধৰিব লাগিব। সিদিনা হেৰিয়া আগত কৈছোঁ সেইখনতে দিলে বাৰু হ'ব হ'ব। উৰুলি দিব লাগে। উৰুলি আছে আমাৰ দোকানী উৰুলি আছে নামদেৱ গুৰু ভকততে বিশ্বাস কৰিছোঁ। হেৰি মাৰিবা দেই। মই সেইকাৰণে সোমাইছোঁ চিগাৰা কৈছে অ নোসোমাই দেখোন বোলে চাৰিবাৰ বোলে সন্ধিয়া মাৰিবা কিন্তু দেই। আপোনাৰ এইফালে আনিব কৰিছে আকৌ জানিছোঁ তথাপিও দি থৈছিলোঁ।
কি নহওক আমাৰ শ্ৰদ্ধাৰ কবিতা ৰাজলৈ অশেষ কৃতজ্ঞতা নিবেদন কৰিছোঁ। নিৰান্নব্বৈ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই এম এ পাছ কৰিছোঁ। এই সময়ত মোৰ বিষয় আছিল বুৰঞ্জী। সেই সময়ত মই দুগৰাকী ব্যক্তিৰ সান্নিধ্য লৈছিলোঁ। এগৰাকী হৈছে উত্তৰ পূব ভাৰতৰ এগৰাকী সফল সমাজ বিজ্ঞানী নিৰু হাজৰিকা আৰু অন্যজন হৈছে সেই নিৰু হাজৰিকা বাইদেউৰ গৱেষণা গুৰু, শিক্ষা গুৰু, ভাৰতবৰ্ষৰ এগৰাকী অতি শ্ৰেষ্ঠ সমাজ বিজ্ঞানী যেতিয়া এই দুজন ব্যক্তিক আমি সান্নিধ্যলৈ আহিছিলোঁ, ৰাও ছাৰে কেনেধৰণে নাজানে, কিন্তু নিৰু হাজৰিকাৰ বাবে এটা কথা কৈছে যে মই দেহুচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ বিভাগত প্ৰথম শ্ৰেণী প্ৰথম লাভ কৰিছোঁ। অসমৰ ৰাজগুৰুদেৱক আমি পোৱা নাছিলোঁ, তৎসত্ত্বেও জানিছিলোঁ তেখেত এগৰাকী সঁচা অৰ্থত শিক্ষক। ইংৰাজী সাহিত্যই বলক, অসমীয়া সাহিত্যই বলক বা যোৰহাটৰ বিভিন্ন সামাজিক সাংস্কৃতিক আৰু শৈক্ষিক পৰিমণ্ডলৰ মহাবাক্যত তেখেতৰ অৱদান আছিলে এক অনিশ্চিত। গতিকে এইজন ব্যক্তিক ময়ো নিৰিয়লিৰ এটা মঞ্চত তেখেতক পাইছিলোঁ, অনুপ্ৰাণিত হৈছিলোঁ। আৰু মানুহজনৰ এটা বিষয় এটা স্বভাৱ আছিল, তেখেত অতি অমায়িক আৰু শিক্ষক হিচাপে সেই অমায়িকতাটো বিনয়ী গ্ৰন্থ অতি আৱশ্যকীয় আৰু তেখেত সেইবাবে ব্যক্তিগতভাৱে মোৰ বাবে এগৰাকী আদৰ্শ শিক্ষক। আজি এই মহান দিনটোত তেখেতৰ তৃতীয় সংখ্যক মৃত্যুবাৰ্ষিকী মহাবিদ্যালয়ৰ এই প্ৰাংগণত মহিলা কোষৰ উদ্যোগত আৰু বাইদেউৰ সহযোগত এই মহান কাৰ্যৰ বিষয়ে অগ্ৰসৰ হৈছোঁ। এই ক্ষেত্ৰত সকলোৰে পৰা আশীষ শুভেচ্ছা আগত ৰাখি মই ছাৰলৈ পুনৰ সশ্ৰদ্ধ শব্দ জনাই কওঁ, নৃত্যে যদি অভিনন্দন জনায় সেই নৃত্য পাৰিজাত তাত দেৱতাৰ আশীৰ্বাদ আছে। ধন্যবাদ। উপস্থিত সকলোলৈকে সেৱা জনাই আজি এই পবিত্ৰ চিনামাৰা মহাবিদ্যালয়ৰ মুখত দিন সেই দিনটোৰ পাঠখনতে একালৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ শিক্ষাবিদ প্ৰয়াত কপিল ৰাজগুৰুদেৱলৈ মই শ্ৰদ্ধা জনাইছোঁ। জনাই আজিৰ শলাগৰ পৰাই আগবাঢ়িব। আজিৰ এই অনুষ্ঠানটোত আমাক শাৰীৰিক, মানসিক, আৰ্থিকভাৱে সহায় আগবঢ়াই আমাৰ চিনামাৰা মহাবিদ্যালয়ৰ মহিলাসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত যি এক অনবদ্য অৱদান আগবঢ়ায়, তাৰ বাবে মই জনজাত মোৰ একালৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ ৰাজগুৰু বাইদেউলৈ মই মহিলা কোষৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ, শলাগৰ শৰাই আগবঢ়াইছোঁ। আমাৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয়ে কৈ গৈছে যে তেখেতক কৃতজ্ঞতা জনোৱাৰ আমাৰ ভাষা নাই। মই ঠিক একে শাৰীতে ক'ব খোজোঁ যে তেখেত আমাৰ বাবে সদায় আদৰণীয়। আমাৰ মহাবিদ্যালয়ৰ বাবে তেখেতৰ দ্বাৰ সকলো সময়তে সকলো ক্ষেত্ৰতে আমাৰ কাৰণে মুকলি আছে। তেখেত সদায় আমাৰ লগত থাকিব লাগিব। পুনৰ তেখেতলৈ মই কৃতজ্ঞতা আৰু শ্ৰদ্ধা আৰু শলাগৰ পৰা আগবাঢ়িছোঁ। তাৰ পাছতেই
আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মহোদয়ে আজিৰ অনুষ্ঠানটি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাক যি উৎসাহিত কৰিলে তেখেতৰ বক্তব্যৰে তাৰ সমান্তৰালভাৱে ৰাজগুৰু বাইদেউৰ লগত আমাৰ মহাবিদ্যালয়ত আজি প্ৰথম পদাৰ্পণ কৰা স্বাধীনতা আন্দোলনৰ সেনানী শ্ৰদ্ধাৰ শ্ৰীযুত গিৰীশ বৰদলৈদেৱ, আমাৰ দক্ষিণ যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক আমাৰ মহাবিদ্যালয়ৰ শুভাকাংক্ষী বিকাশ মহন্তদেৱ, আমাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নিপুল শইকীয়াদেৱকে প্ৰমুখ্য কৰি আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, যিজনে আমাক আজিৰ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সোঁৱে বাৱে সকলো প্ৰকাৰে সহায় আগবঢ়াইছে। তাৰ সমান্তৰালভাৱে আমাৰ মহাবিদ্যালয়ৰ আমাৰ সহকৰ্মীসকল, আজিৰ অনুষ্ঠানত উপস্থিত সকলোখিনি সুধীবৃন্দকে প্ৰমুখ্য কৰি সকলোলৈকে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমাৰ আজি অনুষ্ঠান সাফল্যমণ্ডিত কৰা সকলোলৈকে শলাগ আৰু কৃতজ্ঞতা মহিলা কোষৰ তৰফৰ পৰা জনাই আজিৰ এই অনুষ্ঠানটি ইমানতে সামৰণি মৰা হৈছে।